হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে। বহুত দিনৰ মূৰত আজি ব্লগটো দিলোঁ। ব্লগটো এইবাবেই দিলোঁ যাতে ডাঙৰ হ'লে বাবু ভিডিঅ'টো চাব পাৰে। আৰু ঘৰৰ আজি যিহেতু সকাম আছে, আমি ইমান পুৱাই উঠিছোঁ। উঠি কিনে এতিয়াই গা পা ধুই আজৰি আৰু মন্দিৰত চাকি দি আমি ওলাই গ'লোঁ, য'ত আমি যাম বাবুৰ পূজাৰ কাৰণে। তাত আমি গৈ আছোঁ, অকণমান দূৰ হয় ঘৰৰ পৰা। আমি গৈ আছোঁ আৰু গৈ পাই কিনে আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ আমি কেনেদৰে সকাম কৰিলোঁ, কি কৰিলোঁ, তাত গৈও আমি কি খোৱালোঁ, এইবিলাক গোটেইখিনি দেখুৱাইছোঁ। এয়া বাবু আমাৰ ওলাব পালে ইমান ফূৰ্তি পায়। তাতে সি বেলেগ দিনা ইমান সোনকালে নুঠে, আজি উঠিলে আৰু উঠি গাড়ীত দেখি সি ভাবিছে ৱাও। আৰু এতিয়া যেতিয়া ট্ৰেইন আহিব নহয়, তেতিয়া সি ট্ৰেইনখন দেখি ইমান চাইছে। সি দেখি পোৱা নাই যে ট্ৰেইন, আজিয়ে দেখিলে এনেকৈ ৰিয়েলত। মোবাইলত দেখি থাকে বা আমি ফুৰিব গ'লে ট্ৰেইন অহা টাইমটোতো নিমিলে ন। আজি এইটো ৰাস্তাতে গ'লে ট্ৰেইন দেখি বৰ ফূৰ্তি পাইছে। এয়া হালধীয়া বেহাৰৰ ফুলৰ মাজত ধুনীয়াকৈ আমি গৈ আছোঁ। আৰু অকণমান পিছত আমি আমাৰ ডেষ্টিনেশ্যন পাম। আহিয়ে তাড়াতাড়ি মই পায়স চায়স বহুত মাহ প্ৰসাদখিনি ৰেডি কৰিলোঁ। যিহেতু স্কুল আছে, গুণোৎসৱ চলি আছে, বাচ্ছাবিলাক স্কুলত যাব যে, তাৰ কাৰণে তাড়াতাড়িকৈ মই সিহঁতৰ ভৰি দুখন ধুৱাই মুচি আৰু চাকি মাহ প্ৰসাদ এনেকৈ আগবঢ়াই কিনে ধুনীয়াকৈ মই পায়স অকণমান চাহৰ কাৰণে মিঠাই এনেকৈ আৰু মাহ প্ৰসাদ আপেল চাপেল এনেকৈ গোটেইখিনি দি মই ধুনীয়াকৈ সিহঁতক খুৱাই দিম। আৰু বেছি বাচ্ছা নাপালোঁ, 10 বছৰৰ তলৰ কাৰণে বেছি নাপালোঁ। এই 5জনে পালোঁ যিহেতু, সিহঁতৰ কাৰণেই মই এইখিনি ৰেডি কৰিছোঁ। আৰু এতিয়া চাই থাককচোন, এয়া চাকি জ্বলাই আছোঁ। সেই ল'ৰাটো দেখিছেনে, ধুনীয়াকৈ বহি আছে সিহঁতে। আৰু ধুনীয়াকৈ মোক আশীৰ্বাদো দিছে, বাবুক দিছে। তেনেকৈ যিহেতু বাবুৰ পূজা, সেইকাৰণে ভিডিঅ'টো ধুনীয়াকৈ মই কৰা নাই, ভিডিঅ'টো বান্ধৱী এজনীয়ে ভিডিঅ'টো কৰি আছিল। আৰু এনেকৈ আৰু চাই থাককচোন সকাম কেনেকৈ কৰিছোঁ ঘৰৰ। চাকি ধূপ মাহ প্ৰসাদ এনেকৈ আগবঢ়ালোঁ ধুনীয়াকৈ শৰাই এখন। তাৰপিছত বেলেগৰ ঘৰত যিহেতু নিজৰ ঘৰত নহয়, তাৰ কাৰণে বেছি আইডিয়াও পোৱা নাই কেনেকৈ কি কৰিব লাগে। তথাপিও যিখিনি পাৰিছোঁ মাক দেউতাক হিচাপে এইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু বিচাৰোঁ ভগৱানে আমাৰ ল'ৰাটো ভালে ৰাখক। আৰু যিহেতু গৰখীয়া বহুৱা বুলি কয় আমাৰ ইফালে, মই 10 বছৰতকৈ সৰু ল'ৰা, নিজৰ জাতিৰ ল'ৰা যিহেতু পোৱা নাছিলোঁ, তাত পালোঁ যিহেতু, সেইকাৰণে তালৈকে দূৰ হ'লেও গৈ কিনে এনেকৈ পুৱাই উঠি গৈ যিখিনি পাৰিছোঁ কৰিবলৈ চেষ্টা কৰিছোঁ ল'ৰাটোৰ কাৰণে। এতিয়া আমি ধুনীয়াকৈ সেৱা প্ৰণাম লৈ গোটেইখিনি কৰি আৰু আমি ধুনীয়াকৈ সিহঁতক অলপ নৈবদ্য আগবঢ়াম আৰু। যিহেতু সৰু ল'ৰা ছোৱালীৰ গাত ভগৱান লাগি থাকে বুলি কয়, তেনেকৈ মই আমাৰ ল'ৰাটোৰ ভালৰ কাৰণে, সিহঁতৰ এনেও বাৰু সৰু ল'ৰা ছোৱালী ভগৱান থাকে, তেনেকৈ আমাৰ বাচ্ছাটোৰ ভালৰ কাৰণে সিহঁতক ধুনীয়াকৈ প্ৰণাম কৰিলোঁ। আৰু মাক দেউতাই প্ৰণাম কৰিছোঁ দিয়কচোন। এতিয়া সিহঁতক ধুনীয়াকৈ অলপ সেৱা লৈ সিহঁতক খাবলৈ দিম। আৰু কি হৈছে নাজানো, যিখিনি পাৰোঁ বনাবলৈ চেষ্টা কৰিছোঁ ময়ো। আৰু যিখিনি দিব পাৰোঁ সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ, বা দেউতাকো এইখিনি যোগাৰ কৰি দিছে। এনেকৈ আৰু কেনেকুৱা লাগিল ভিডিঅ'টো চাই আপোনালোকে ক'ব, আৰু কিবা ভুল হ'লে কৈ দিব কমেণ্টত। বস্তু বেছি হ'ল যে
মানে বহুত বনালা খুব পুৱাই উঠিছোঁ যে সিও বাবুও উঠিছে তাৰ ভোক লাগিছে মানে তাকো অলপমান তেনেকৈ পায়স অলপ খুৱাই দিছে মা আমাৰ এয়া খাই আছে ধুনীয়াকৈ গোটেইখিনি বাচ্ছাকেইটাই খাই আছে দিয়কচোন কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ আৰু তথাপিও বনাবলৈ চেষ্টা কৰিছোঁ বাৰু যি নহওক সিহঁতে সন্তুষ্ট হ'লেই হ'ল নে কি কয় আপোনালোকে এয়া গৰু মানে এয়া সৰু বাচ্ছাবিলাকক যেতিয়া খোৱা লোৱা হৈ গ'ল সিহঁতৰ তেতিয়া মানে শেষত সিহঁতক বস্ত্ৰ এনেকৈ সেৱা লৈ আমাৰ মানে আজি যিখিনি সকাম আছিল সেইখিনি শেষ কৰিলোঁ আৰু আমি আহিলোঁ আৰু এনেকৈ মানে বেলেগ এঠাইত গৈ মানে অচিনাকি মানুহৰ ঘৰত গৈ কিনে যিহেতু এইখিনি কাম কৰিলোঁ খুব ভালেই লাগিল মানুহ ঘৰেও বহুতখিনি ৰেচপঞ্চ দিছে বা ধুনীয়াকৈ মানে বাচ্ছাবিলাকক আনি দিছে ঠাইখিনি দিছে আমাক খুৱাবৰ কাৰণে বৰ ভাল লাগিল গৈ কিনে আৰু পূজাখন কৰিও ভাল লাগিল মনটো ভাল লাগিল যিহেতু নিজৰ ল'ৰা ছোৱালী ভাল হ'লে মাক দেউতাকৰ ভাল লাগে ঠিক তেনেকৈ আমি মানে আমাৰ ল'ৰাটোৰ ভালৰ কাৰণে এইখিনি কৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট কৰিব শেষত ইমানেই আৰু